নমস্কাৰ বন্ধুসকল, MX এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটি সুন্দৰ প্ৰেমৰ ৰোমান্টিক কবিতা আপোনালোকলৈ লৈ আহিছোঁ। এই সুন্দৰ ৰোমান্টিক প্ৰেমৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিছিলে যোৰহাটৰ জিমি গগৈয়ে আৰু আবৃত্তি কৰিছে মিণ্টু প্ৰিয়মে। আহকচোন আমি সকলোৱে একেলগে উপভোগ কৰোঁ এই MX এণ্টাৰটেইনমেণ্টৰ বিশেষ আকৰ্ষণীয় এটি সুন্দৰ ৰোমান্টিক প্ৰেমৰ কবিতাটি। কিমান ভাল পোৱা দিলে মোৰ হবা, বুকুৰ ভিতৰত প্ৰেমৰ যন্ত্ৰণাই খুলি খুলি দহিছে মোক। সঁহাৰি বিচাৰি কক বুকাইছো নেদেখা নদীৰ পাৰৰ সন্ধানত। প্ৰতিটো জনাক নিশা হৈ পৰিছে মোৰ বাবে জয়াল নিতাল। সুদূৰৰ প্ৰতিযোৰ চাৱনিৰ পৰাই পলাই ফুৰিছো। সাগৰত বহি পৰো মোৰ চিনাকি নদীৰ ঘাটত, নিসংগতাকে লগৰি কৰি। প্ৰেমেৰে ফুলাব বিচাৰো এজোপা হাস্তাহানা তোমাৰ বুকুত, আনে নেদেখাকৈ। তথাপি এটি প্ৰশ্ন তোমালৈ, কিমান ভাল পোৱা দিলে মোৰ হবা। দিখৌৱেদি ফটিয়াই লুইতেদি গৈ তোমাৰ বুকুত পৰিম। মৰমৰ এনাজৰীডাল মামৰে নধৰাকৈ বিশ্বাসৰ ৰং সানিম। নিশাহত তোমাৰ জীৱনৰ দুখবোৰ মোৰ উশাহত টানিম। তোমাক নোকোৱাকৈয়ে জীৱন সজাম, নোপোৱাকৈয়ে থিয় দিম নৈৰ দুটি পাৰৰ সীমনাত। কিমান ভাল পোৱা দিলে মোৰ হবা। তোমাৰ উপস্থিতিৰ ভাৱনাৰে স্তব্ধ হৈ পৰে মোৰ প্ৰতিটো ক্ষণ। তোমাৰ এষাৰি মাতে কাইটীয়া পথ হৈ পৰে দুবৰি দলিচা মোৰ আগত। তোমাৰ প্ৰতিচ্ছবিৰ সন্মুখত অঁকা থাকে পূৰ্ণিমা জনৰ ছাঁ। কিমান ভাল পোৱা দিলে মোৰ হবা। উত্তৰ হয়তো নাহিব কোনোদিনে যদিহে নিবিচাৰা তুমি। গোলাপৰ কলিটি লেৰেলি যাব যদিহে নিদিয়া আগবঢ়াই হাত। বেদনায়ে কঙা কৰা হৃদয় পক্ষাঘাতৰ দৰে পংগু হলেও ওঠত হাঁহি সদায় জিলিকিব তোমাৰ নামত।